Hello, welcome back to our channel Duk Duk Dhemaji. Dhemaji Theatre Rong, Theatre Dhong, Naitya Vidyalaya Udyogত এখনি শিল্পী দিৱস উদযাপন কৰিবলৈ লৈছে আৰু উপলক্ষে আমাৰ মাজত থাকিব প্ৰাক্তন বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী বাইদেউ আৰু লগতে আমাৰ ছোৱালীও নাচিব আপোনালোকে চাই থাকিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বৰ্তমান আলহী অহাৰ ষ্টাৰ্ট হৈ গৈছে এতিয়াহে দেখিছো দেই ধুনীয়া লাগিছে শ্ৰদ্ধেয় বিমলা গগৈ বাইদেৱে এটি সুন্দৰ বক্তব্যৰে শিল্পী দিৱসৰ ওপৰত বক্তব্য দাঙি ধৰিলে লগতে প্ৰাক্তন বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী বাইদেউ আমাৰ মাজত উপস্থিত হ'ল এইফালে আছে শিশুসকলে যোগা প্ৰদৰ্শন কৰিছে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক নাচ গান সকলো দেখা পাব বহুমূলীয়া উপহাৰকে উৎসাহিত কৰাৰ বাবে ধন্যবাদ আমি আকৌ পুনৰ আমাৰ এই নাট্য বিদ্যালয়খনত আপোনাক বিচাৰিম
আৰু এনেদৰে থিয়েটাৰী ৰং আৰু থিয়েটাৰী ঢং উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হ'ল। শেষত লেকচাৰ এটা মাৰিলোঁ আৰু দে। অনুষ্ঠানটো ইমান ধুনীয়াকৈ আমাৰ দীপাঞ্জলি বৰগোহাঁই বাইদেৱে অনুষ্ঠিত কৰিলে, তাৰ বাবে তেওঁক অশেষ ধন্যবাদ কৰিলোঁ। লগতে তেওঁ যি মৌচুমী আৰু পুত্ৰ ৰূপান্তৰ বৰগোহাঁই তেওঁকো আমি অভিভাৱকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, তাকে কৈ মই সমূহ বক্তব্য সামৰণি মাৰিলোঁ।